Hello everyone, myself Anushmita. Welcome to my blogs, Anushmita's Recitation. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আহকচোন আজি এই ব্লগটোৰ জৰিয়তে মোৰ বান্ধৱী পূজাৰ ঘৰলৈ যাওঁ আৰু তাইৰ ঘৰ হৈছে বামুণীগাঁও ধুনীয়া গাঁৱত। আহকচোন এই ব্লগটিৰ জৰিয়তে আজি এখন ধুনীয়া গাঁৱৰ প্ৰকৃতি মনোমোহা দৃশ্য উপভোগ কৰোঁ। পূজাহঁতৰ ঘৰখন সঁচাকৈ খুব ধুনীয়া আৰু আতুমটোকাৰিকৈ তেওঁলোকে সজাইছে। এয়া মোৰ মানুহজনে নাৰিকল গুচাই আছে। এয়া দেখিছে আমি পূজাহঁতৰ ঘৰত আহিছোঁ। এয়া পূজা, মোৰ ব্লগত কিবা এটা কৈ দিয়া। অনুস্মিতা আহিছে আমাৰ ঘৰত, সেইকাৰণে বহুত বেছি ভাল লাগিছে। বাকী কেনেকুৱা লাগিছে বা অনুস্মিতাক নাজানো। মজা লাগিছে। এতিয়া মাছ মাৰিবলৈ গৈ আছোঁ। এয়া খালৈ লৈ পেলাই আৰু এয়া কেনেকুৱা লাগিছে? অনুভৱ ভাল। আৰু এয়া পুলো কওঁ কিবা। আৰু এইটো দেখিছেনে? এইটো বোলে ডিমালী নদী আৰু এইফালে ৰাভা মানুহৰ মানে ট্ৰেডিশ্যনেল মন্দিৰ লাঙামাৰা। তো চাওক, এয়া ধুনীয়া গাঁৱৰ ধুনীয়া পৰিৱেশ। এয়া চাওক ধুনীয়া পথাৰ আৰু আমি এইয়া পুখুৰীটোলৈ, এইটো পুখুৰী তালৈকে গৈ আছোঁ মাছ মাৰিবলৈ। চাওঁচোন কিমান মাছ মাৰিব পাৰোঁ আজি। এয়া চাওক সকলোৱে, মোৰ আচলতে পানীত নামিবলৈ খুব ভয়, কিন্তু এওঁ ধৰি পেলাই মোক নমাই দিছে। একো নাই দে। হেই গাইজ, মাছ মাৰিলোঁ দিয়ক। চাব নেকি মাছ? এয়া মই ইমান কষ্ট কৰি মাছ মাৰিলোঁ আৰু এয়া মাছ মৰা মানুহ চাওক। এখেতে এনেই আৰু মানে অলপ ষ্টাইল মাৰিব গৈছিল আৰু এওঁ একদম অৱস্থা বেয়া হৈ গৈছে। চাওক আৰু এয়া পুলো আৰু এয়া চাওক, ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশত মই এনেকৈ খোজকাঢ়ি। এয়া গাইজ চাওক, পূজাই পাণ পাৰি আছে। বিৰাট মৰম, হেভি। এয়া গাইজ চাওক, পূজাহঁতৰ ঘৰত ধুনীয়াকৈ ভাত খাব লৈছোঁ। এয়া বায়ে বনাইছে, পূজাহঁতৰ ডাঙৰ বায়ে। এয়া চাওক, পৰ্ক আছে গাইজ, কণী, চালাড, বেঙেনা পিটিকা, মাছ ফ্ৰাই আৰু ব্ৰইলাৰো বনাইছোঁ। আৰু এইটো কি হয়? এইটো খাৰ আঞ্জা, আমাৰ এইটো খাৰ আঞ্জা, লাই পাতৰ। ৰাভা ট্ৰেডিশ্যনেল ফুড এইটো। এয়া চাওক, এয়া আমি সৰুতে দেখিছিলোঁ ঘুটিত পানী দিছে। আৰু এয়া পূজা হাই কচোন। আৰু এয়া চাওক, আমি দুয়োজনে অকণমান ৰিলছ এটাৰ বাবে অলপ পজ দি পেলাই দুটামান ক্লিপ লৈছিলোঁ, আপোনালোকৰ মাজত দেখাই দিছোঁ। আচলতে দিনবোৰ এনেকৈয়ে গুচি যায়, কিন্তু সময়ৰ অভাৱত কিছুমান মুহূৰ্ত কেপচাৰ কৰিবলৈ আচলতে থাকি যায়। সেয়েহে আজিও সেনেকুৱাই একেই হৈছে মোৰ লগত। ইমানখিনিয়ে মই ক্লিপ ৰাখিছিলোঁ পূজাহঁতৰ ঘৰত, কিন্তু বহুত ধুনীয়া, বহুত এটি সুন্দৰ এটা দিন পাৰ কৰিলোঁ, অতিবাহিত কৰিলোঁ পূজাহঁতৰ হোল ফেমিলিটোৰ লগত। খুব ভাল লাগিলে। আৰু আচলতে গাঁৱৰ পৰিৱেশ সঁচাকৈ নিভাঁজ, মানুহবোৰো নিভাঁজ মনৰ, নিভাঁজ মৰম দিয়ে তেওঁলোকে। আচলতে এনেকৈয়ে ভাল লাগে। এটি সুন্দৰ দিন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাইছে ভিডিঅ'টো চাই। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছ ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব। থেংক ইউ, লাভ ইউ অল, বাই বাই।